তুমি মোক কোৱা, ধৰা তুমি ট্ৰেইনেৰে ক'বালৈ গৈ আছা আৰু তোমাৰ বহুত গৰম আৰু খিৰিকীখন তোমাৰ ওচৰতে আছে, তুমি কি কৰিবা? ছাৰ মই খিৰিকীখন খুলি দিম। অ'কে, এতিয়া কোৱা, খিৰিকীখন যদি 1 স্কুৱেৰ মিটাৰ হয় আৰু দবাটো 7 মিটাৰ দীঘল আৰু 3 মিটাৰ বহল হয় আৰু বতাহ 5 কিলোমিটাৰ বেগেৰে বলিলে দবাটো ঠাণ্ডা হ'বলৈ কিমান সময় লাগিব? ছাৰ নোৱাৰিম দিয়ক। ক'ৰ পৰা যে আহি যায় মানে। যোৱা তুমি যোৱা। নেক্সট। হেল্ল' ছাৰ। এতিয়া তুমি মোক কোৱা, ধৰি লোৱা তুমি ট্ৰেইনেৰে ক'বালৈ গৈ আছা, তোমাৰ বহুত গৰম লাগে আৰু খিৰিকীখন তোমাৰ ওচৰতে আছে, তুমি কি কৰিবা? ছাৰ মই জেকেটটো খুলি দিম। কিন্তু তেতিয়াও যদি গৰম নকমে? তেনেহ'লে ছাৰ মই শ্বাৰ্টটোও খুলি দিম। তাৰ পিছতো যদি গৰম নকমে তুমি কি কৰিবা? ছাৰ মই গেঞ্জিটোও খুলি দিম। তাৰ পিছতো যদি গৰম নকমে তেতিয়া? ছাৰ মই গৰমত মৰি যাম, কিন্তু মই খিৰিকীখন নুখুলোঁ।